সমূহ দেওপানী ৰাইজৰ সহযোগত যোৱা 2 মে'ৰ পৰা অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠভাগি যোৱা 10 মে'ত অন্ত পৰে। 9 মে'ৰ ৰাতিলৈ প্ৰদৰ্শন কৰা হয় যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি অনা ভাওনা ধ্ৰুৱচৰিত। এই ভাওনাখন সদৌ অসম ভিত্তিত হোৱা ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ ভাওনা। আমাৰ কেমেৰাত বন্দী হোৱা ভাওনাখনৰ কিছু দৃশ্য ৰাইজৰ মাজলৈ আগবঢ়ালোঁ। ভবিষ্যতে মানবরে মানব পথ তুমি ধ্রুব করা হিসাবে জিলিপি থাকি